যাৰ অভিনয়ত মন আছে জাগৃত কলেজত পঢ়ক আৰু অভিনয়ত ডিগ্ৰী লওক। মায়াব, মই আৰু খোজকাঢ়িব নোৱাৰোঁ। তুমি মোক ইয়াতে এৰি থৈ পলাই হাৰা। মই কেনেকৈ উঠিম? নামটো ভেৰি ইউনিক, জানিবৰ মন যায়। সঁচাকৈ আমাৰো জানিবলৈ ধেৰ কথা থাকে, জানিবৰ মন যায়। কথা এটা সুধি ইমান বস্তি লাগি পোনপ্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত জাগৃত মহাবিদ্যালয়ত অভিনয়ৰ 3 বছৰীয়া পাঠ্যক্ৰম খুলিছে। চাৰ্টিফিকেট দি এক্টিংটো আপোনালোকে মেজৰ হিচাপেও ল'ব পাৰে। জাগৃত মহাবিদ্যালয়লৈ আহক, ডিগ্ৰী লওক আৰু সন্মানেৰে নিজৰ কৰ্মত আগুৱাই যাওক। নমস্কাৰ, মই সিদ্ধাৰ্থ শৰ্মা। আপোনালোকক জনাবলৈ পাই মোৰ ভাল লাগিছে যে এতিয়া জাগৃত কলেজতে অভিনয়ৰ ডিগ্ৰী কোৰ্চ আছে। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰন্তমণি। আপোনালোকে চাই আছে জানিব মন যায়। মই আজি উপস্থিত আছোঁ জাগৃত মহাবিদ্যালয়ত। এই জাগৃত মহাবিদ্যালয়ত অভিনয় বিভাগৰ সবিশেষ আপোনালোকক জনাবৰ কাৰণে মই এই ভিডিঅ'টো যোগদাই আছোঁ। সেই অভিনয় বিভাগৰ এডমিশ্যন কেতিয়া হয় আৰু কেনে পৰ্যায়ত হয়, অনলাইন অফলাইন, আৰু আমাৰ অভিনয় বিভাগত কেনেধৰণৰ সুবিধা আছে ষ্টুডেণ্টৰ কাৰণে, সবিশেষ মই আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম। সেই অভিনয় বিভাগৰ প্ৰবক্তা আমাৰ সন্মানীয় সঞ্জীৱ বুঢ়াগোহাঁই ডাঙৰীয়া আছে, তেখেতৰ পৰা আমি সেই অভিনয় বিভাগৰ সবিশেষ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। দাদা, আপোনাক আমাৰ জানিব মন যালে প্ৰথমে স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। আমি আপোনাৰ জানিব বিচাৰিম জাগৃত মহাবিদ্যালয়ত যি অভিনয় বিভাগ আছে, সেই অভিনয় বিভাগৰ এডমিশ্যনৰ পৰা ধৰি সবিশেষ আপুনি কি ক'ব? এইটো আমাৰ অভিনয় বিভাগটো ইয়াত জাগৃত কলেজত আৰম্ভ হোৱা আজি 8 বছৰ হ'ল। 2015 চনত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিলে। এইটো BA, BSc, BComৰ দৰে সমপৰ্যায়ৰ একেই, খালি ইয়াক কোৱা হয় BVoc, বেচেলৰ ইন ভকেশ্যনেল বুলি কোৱা হয়। ই সম্পূৰ্ণ একেই বাকীখিনিৰ লগত। ইয়াত খালি অভিনয়টো মূল বিষয় হিচাপে পঢ়া হয়, বাকীখিনি একেই। এতিয়া এইবাৰৰ কাৰণে ইতিমধ্যে নামভৰ্তি চলি আছে। কিমান ষ্টুডেণ্টৰ কাৰণে সুবিধা আছে? আমাৰ মুঠ চিট আছে 30টা, 30 হয়। অসমত হয়, জাগৃত মহাবিদ্যালয়তে এই অভিনয় বিভাগটো আছে আৰু অন্য মহাবিদ্যালয়ত নাই। কথাষাৰ কিমান দূৰ সত্য? একেবাৰে সত্য। অন্য ডিপাৰ্টমেণ্ট যেনে ডিব্ৰুগড় ইউনিভাৰ্চিটি বা শংকৰদেৱ ইউনিভাৰ্চিটিত আছে, কিন্তু পাৰফৰ্মিং আৰ্টছ বুলি আছে। তাত থিয়েটাৰ ষ্টাডিজ এটা পাৰ্ট, কিন্তু আমাৰ এইটো পাৰফৰ্মিং আৰ্ট হয় যদিও ইয়াত অভিনয়টোৱে মূল বিষয়, অকল অভিনয় বিষয়। তাত থিয়েটাৰটো মূল বিষয়, ইয়াত অভিনয়টো মূল বিষয়। আমাৰ কৰ্চটোত আপোনাৰ ৰেডিঅ' এক্টিং, কেমেৰা এক্টিং আৰু ষ্টেজ এক্টিং তিনিটা বিষয়ে শিকোৱা হয়। আৰু আমি ক'বলৈ এটা মানে গৌৰৱবোধ কৰিছোঁ যে এতিয়া গুৱাহাটীত যিমানবোৰ প্ৰডাকশ্যন হয়, চিৰিয়েলৰ হয়, নাটকৰ হয় বা চিনেমাৰ হয়, তাত কোনোবা এটা নহয় কোনোবা এটা আমাৰ ষ্টুডেণ্ট থাকে ইয়াৰ পৰা পাছ আউট। আমাৰ ৰঙত আমাৰ মানুহ কৰি আছে, ৰঙত ৰেঙনিত কৰি আছে, বিভিন্ন ধৰণৰ চিৰিয়েলত কৰি আছে। আৰু আমাৰ ইয়াৰ পৰা পাছ আউট সন্ধিয়া হাজৰিকাই 2018 চনত বেষ্ট ডেবিউ ষ্টেট এক্টৰ এৱাৰ্ড পাইছিলে। চ' আমি প্ৰাউড। বহুত কেইজনে বহুকেইখন চিনেমা কৰিছে, চিৰিয়েলত লিড কেৰেক্টাৰ কৰি আছে। আৰু যোৱা বছৰ নহয়, তাৰ আগৰ বছৰ আমাৰ ইয়াৰ পৰা পাছ কৰি যোৱা 8জনে ভ্ৰাম্যমাণ থিয়েটাৰত চুক্তিবদ্ধ হৈছিলে। এই যোৱা বছৰ পাছ আউটখিনি তাৰ 5টা এইবাৰ চুক্তিবদ্ধ হৈছে। সেয়া আমাৰ কাৰণে গৌৰৱৰ কথা। জাগৃত মহাবিদ্যালয় অভিনয় বিভাগৰ কাৰণে এটা গৌৰৱৰ কথা। যিসকল ষ্টুডেণ্টে আপোনাৰ জাগৃত কলেজৰ অভিনয় বিভাগৰ বিষয়ে নাজানে বা আহিবলৈ আগ্ৰহ হয়, তেখেতসকলক আপুনি কি ক'ব? আচলতে মই এইটোৱে কওঁ যে যিসকল অভিনয়ক লৈ আগ্ৰহী বা অভিনয়ক নিজৰ কেৰিয়াৰ হিচাপে বনাম বুলি ভাবিছে, তেওঁলোকক মই অতি সোনকালে জাগৃত কলেজৰ ৱেবছাইটত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু আপোনালোকে 28 তাৰিখ শেষ তাৰিখ ফৰ্ম ফিলাপৰ, সেয়া আপোনালোকে যদি ইণ্টাৰেষ্ট আছে তেতিয়া যোগাযোগ কৰক। ধন্যবাদ। কিমানখন জিলাৰ ইয়াত ষ্টুডেণ্ট বৰ্তমান আছে? বৰ্তমান শিৱসাগৰৰ আছে, ডিব্ৰুগড়ৰ আছে, নলবাৰীৰ আছে, কামৰূপৰ আছে, কামৰূপ মেট্ৰ'ৰ আছে, মৰিগাঁৱৰ আছে, নগাঁৱৰ আছে, গোলাঘাটৰ আছে, আৰু শিৱসাগৰ নাজিৰাৰ তাৰ আছে। তাৰপিছত তিনিচুকীয়াৰ এইবছৰ নাই, যোৱা বছৰ পাছ কৰিলে। বৰ্তমানলৈকে সেইকেইটা ডিষ্ট্ৰিক্টৰ আছে। জাগৃত মহাবিদ্যালয় অভিনয় বিভাগৰ পৰা ওলাই যোৱা জনপ্ৰিয়তা শিক্ষক থকা কোন মানে অভিনেতা অভিনেত্ৰী আপুনি নাম ল'বৰ কাৰণে ভাল পাব বৰ্তমান? এতিয়া সাগৰনীল আছে, জ্যোতিষ্মান শৰ্মা আছে, প্ৰিয়ংকা কলিতা আছে। প্ৰিয়ংকা কলিতাৰ এখন ৰেঙনিত কিবা এখন চিৰিয়েল লিডত আছে, মই পাহৰিলোঁ। জ্যোতিষ্মানে বন্ধু বুলি চিনেমাখনত কৰিছিলে। দেৱজিৎ ডেকাই ভ্ৰাম্যমাণ থিয়েটাৰত আছে।
এইবাৰ পল্লৱী ডেকা গৈছে ভ্ৰাম্যমানৰ কাৰণে মৌনিতা আছে মৌনিতা বৰা আছে তাৰপিছত আৰু এজন স্পেচিয়েলি মেনশ্যন কৰিব লগা কথা যে আমাৰ এজন ষ্টুডেণ্টে মুম্বাইত আমাৰ ইয়াৰ পৰা ডিগ্ৰী কৰি মুম্বাই ইউনিভাৰ্চিটিত পঢ়িলেগৈ মাষ্টাৰ ডিগ্ৰী কৰিলে তাৰপিছত এতিয়া মুম্বাইৰে মাৰাঠী চিৰিয়েলত কাম কৰি আছে মাৰাঠী চিৰিয়েলত আপোনালোকৰ কাৰণে এটা একদম গৌৰৱৰ কথা আৰু ল'ৰাটো বোকাখাটৰ ল'ৰা আছিলে এতিয়া সি তাতে এষ্টাব্লিছড আৰু পিছত এই ডিগ্ৰী কৰাৰ পিছত বহুকেইজনে মাষ্টাৰ ডিগ্ৰী কৰি আছে সেইটো আমাৰ কাৰণে ডাঙৰ কথা মোৰ বৰ্তমান যোনটো কলিগ বিজিত কুমাৰ দাস আপোনালোকে চবেই চিনি পায় RJ সুজিতাৰ ভায়েক সি আমাৰ ইয়াৰ ফাৰ্ষ্ট বেটছৰ ষ্টুডেণ্ট আছিলে ইয়াত ডিগ্ৰী কৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পাৰফৰ্মিং আৰ্টছত মাষ্টাৰ ডিগ্ৰী কৰিলে এতিয়া মোৰ কলিগ হিচাপে জইন কৰিছে চ' এই পঢ়াটোত দুটা লাইনত যাব পাৰি যে ইয়াত ডিগ্ৰীটো কৰি হয় প্ৰফেচনেলি কাম কৰিব যাব পাৰি নহ'লে মাষ্টাৰ ডিগ্ৰী হায়াৰ ষ্টাডিজৰ কাৰণে যাব পাৰি দুয়োটা যাব পাৰি আৰু আমাৰ ৰুজি মুদৈ আছে খুব ভাল এতিয়া ডাবিং আৰ্টিষ্ট অল ইণ্ডিয়া ৰেডিঅ'ৰ লগত জড়িত আপোনাৰ ইয়াৰ ষ্টুডেণ্ট পাছৰ ষ্টুডেণ্ট খুব ভাল আঁকেও হয় শেষত আপুনি আমাৰ জানিব মন যায় যিসকল ছাবস্ক্ৰাইবাৰ যিসকলে ছাবস্ক্ৰাইব কৰিলে বা যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো চাইছে তেওঁলোকক আপুনি কি ক'ব মই এখেতক আৰু এদিন আগতেও লগ পাইছোঁ চ' জানিব মন যায় এটা ভাল চেনেল নতুন প্ৰতিভাবোৰ নতুন জেগাবোৰ আপোনালোকৰ আগলৈ লৈ আনে সন্মুখলৈ লৈ আনে মানুহৰ সন্মুখলৈ আশা কৰিছোঁ আপোনালোকে মৰম দিব আমাকো মৰম দিব আমাৰ জাগিৰোড কলেজৰ ডিপাৰ্টমেণ্টকো মৰম দিব আৰু এই জানিব মন যায়কো মৰম দিব নামটো ভেৰি ইউনিক জানিবৰ মন যায় সঁচাকৈ আমাৰো জানিবলৈ ধেৰ কথা থাকে জানিবৰ মন যায় আপোনালোকক শুভেচ্ছা জনালোঁ এইটো ভালকৈ চলি থাকক আপোনালোকেও অতি আগ্ৰহেৰে মৰম চেনেহ কৰক তাৰে শুভকামনা জনালোঁ ধন্যবাদ দাদা ধন্যবাদ নমস্কাৰ সকলোকে মৰম জনাইছোঁ আৰু জাগিৰোড কলেজ এখন বিশেষ কলেজ এটা কাৰণে বিশেষ য'ত আপোনালোকে অভিনয় যিসকলে অভিনয় কৰি ভাল পায় তেওঁলোকে অভিনয় কৰি পঢ়ি অভিনয়ত ডিগ্ৰী ল'ব পাৰিব অকল জাগিৰোড কলেজত চ' সকলোকে মৰম জনাইছোঁ সকলোৱে আহক যাৰ অভিনয়ত মন আছে জাগিৰোড কলেজত পঢ়ক আৰু অভিনয়ত ডিগ্ৰী লওক থেংক ইউ নমস্কাৰ মই সিদ্ধাৰ্থ শৰ্মা আপোনালোকক জনাবলৈ পাই মোৰ ভাল লাগিছে যে এতিয়া জাগিৰোড কলেজতে অভিনয়ৰ ডিগ্ৰী কোৰ্চ আছে নাটক পঢ়ি নাটক শিকি তেওঁলোক গ্ৰেজুৱেট হ'ব পাৰিব গতিকে যিসকলৰ আগ্ৰহ আছে অভিনয় কৰাৰ নাটক শিকাৰ তেওঁলোকে অনুগ্ৰহ কৰি জাগিৰোড কলেজৰ লগত যোগাযোগ কৰক ইয়াতে যিসকল অভিনয় বিভাগৰ ষ্টুডেণ্ট লগ পালোঁ তেওঁলোকৰ মনৰ অনুভৱ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম মই তোমাক সুধিছোঁ কি নাম নমস্কাৰ মোৰ নাম শ্ৰী ইন্দ্ৰজিৎ বৰা তোমাৰ ঘৰ মোৰ ঘৰ নগাঁও এই কি ক'বা সৰুৰ পৰাই ইচ্ছা আছিলে এক্টিঙত অহা যিহেতু মোৰ মা বা দেউতা তেওঁলোক গোটেইখিনি মানে কালচাৰেলৰ সৈতে জড়িত সেইটো কাৰণে মোৰো ইচ্ছা আছিলে আহিলোঁ ইয়াত জাগিৰোড কলেজত এনেকৈ এক্টিং ডিপাৰ্টমেণ্ট আছে বুলি গম পালোঁ ইয়াত আহি পেলাই কৰিছিলোঁ এখন NSD নাটক এখনে কৰিছিলোঁ তাত মই বান্দৰৰ ৰোল এটা কৰিছিলোঁ বান্দৰ হয় মানে ফিজিকেল ড্ৰামা আছিলে এইখন চ' তাত মানে ডাইলগ এটা এনেকৈ আছিলে মানে ৰজা এজন থাকে সিংহ ৰজা এজন থাকে ৰজাজনক মানে মই কওঁ আৰু অ' মহাৰাজ ক'ত গৈ আছে আমালৈকো ৰখক এনেকুৱা ভাল নালাগে ন অকলে গৈ পেলাই ৰখক আপুনিতো বনৰ ৰজা ন আমাৰ কথা ক'ত শুনিব আপুনি হয়নে হ'ব দিয়ক যাওক সেইটোৱে আৰু তেনেকুৱা খুব সুন্দৰ আমাৰ জানিব মন যায় তৰফৰ পৰা তোমাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ তোমাৰ ভাল নাম নমস্কাৰ মোৰ নাম শ্ৰী কুলদীপ কলিতা ঘৰ মোৰ ঘৰ ক্ষেত্ৰীত হয় জাগিৰোড মহাবিদ্যালয়ত অভিনয় বিভাগত তুমি অভিনয় শিকি আছা অনুভৱ বুলি ক'লে কি ক'বা অনুভৱ ভালেই মানে সৰুৰ পৰা ইচ্ছা আছিল যে অভিনয় ক্ষেত্ৰত অহা ভাল কাম কৰি যোৱা সেই হিচাপে ইয়াত আহিলোঁ এতিয়া মই ছেকেণ্ড চেম পাছ আউট কৰি এতিয়া থাৰ্ড চেম পালোহি ভাল লাগিছে আছে আমাৰ জানিব মন যায় তৰফৰ পৰা তোমালৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তোমাৰ ভাল নামটো নমস্কাৰ মোৰ নাম প্ৰত্যুষ ডেকা ঘৰ জাগিৰোডতে তুমি কি ক'বা এই অভিনয় ইয়াতে শিকি থকাৰ অৱস্থাত জনপ্ৰিয় অভিনয় জগতৰ কোন ব্যক্তিসকলে আহি তোমালোকৰ অভিনয় ক্ষেত্ৰত শিক্ষা দিয়ে ইয়াত মানে ইণ্ডাষ্ট্ৰীত এষ্টাব্লিছ বহুতকেইজনে আহিছে আমি পোৱা মতে মানে গৰিমা শইকীয়াকাৰ আহিল ৰিচেণ্টলি তাৰপিছত আইমি বড়ো আহিল তাৰ আগতে আহিছিল ৰূপম চেতিয়া এনেকৈ প্ৰায় আহি থাকে মই জানিব মন যায় তৰফৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ তোমালৈ ধন্যবাদ কি নাম নমস্কাৰ মোৰ নাম হিমাক্ষী চাৰিঙীয়া
হিমাক্ষী চাৰেঙীয়া তোমাৰ ঘৰ মোৰ চৰাইদেউ চৰাইদেউ তুমি কি ক'বা জাগৃত মহাবিদ্যালয়ত অভিনয় শিকি আছা মোৰ মন আছিলে মানে সৰুৰ পৰা এই ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ চ' ইয়াত গম পালোঁ যে ইয়াত অভিনয় বিভাগত ডিগ্ৰী কৰিব পাৰি সেইটো জানি আৰু এডমিশ্যন ল'লোঁ আৰু ইয়ালৈ আহিলোঁ ৰূপালিম বুলি নাটকখন কৰিছোঁ জ্যোতিপ্ৰসাদ আগলাদেৱৰ তুমি কোনটো চৰিত্ৰত অভিনয় কৰিছিলা মই ৰূপালিম চৰিত্ৰ কৰিছিলোঁ তাৰে এটি সংলাপ আমাৰ ছাবস্ক্ৰাইবাৰসকলক নিশ্চয় মায়াব মই আৰু খোজকাঢ়িব নোৱাৰোঁ তুমি মোক ইয়াতে এৰি থৈ পলাই হাৰা মই কেনেকৈ উঠিম মোৰ কঁকালৰ তল চোৱা থৰ হ'ল ধন্যবাদ খুব সুন্দৰ হৈছে আমি জানিব মন যায় তৰফৰ পৰা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰীমতী গীতাঞ্জলি গগৈ গীতাঞ্জলি গগৈ তোমাৰ ঘৰ মোৰ শিৱসাগৰ শিৱসাগৰ আমি তোমাক অন্য এটা কথা সুধোঁ শিৱসাগৰ ছোৱালীবিলাক কামে কাজে বৰ কাজি বুলি কয় কথাষাৰ সঁচানে হয় হয়নে তুমি এতিয়া অভিনয় শিকি আছা অভিনয়ৰ প্ৰতি আগ্ৰহটো কেতিয়াৰ পৰা তোমাৰ মনত সৰুৰ পৰাই ক'বলৈ গ'লে কিন্তু ক'তো সুবিধা পোৱা নাছিলোঁ তেনেকৈ তাৰপিছত ইয়াত হাই ছেকেণ্ডেৰী দিয়াৰ পিছত গম পালোঁ ইয়াতে আছে গতিকে ইয়ালৈ আহিলোঁ আমাৰ জানিব মন যায় তৰফৰ পৰা তোমাৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী মীনাক্ষী দেউৰী মোৰ মৰিগাঁও মৰিগাঁৱৰে ছোৱালী আমাৰ ডিপাৰ্টমেণ্টৰ পৰা যিটো হেৰি ছেকেণ্ড ছেমিষ্টাৰ থাকোঁতে ইটাখুলি বুলি পেলাই এখন ৱেব ছিৰিজ কৰিছিলোঁ হেৰি শিৱসাগৰত বেছি মানে খুব সোনকালে আহিব আপোনালোকে চাব তাৰ মানে এটা সৰু সুৰা হেৰি মোৰ হেৰি চিন এটা আছিলে তাত এটা সৰু ডাইলগ এটা কৰি দিছে হ'ব দে দুখ নকৰিবি ভগৱান আছে নহয় চব ঠিক কৰি দিব বেছি ইমান ছুটি তথাপিও সুন্দৰ হৈছে আমি জানিব মন যায় তৰফৰ পৰা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ